নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে জিঅ' ভোডাফোন এয়াৰটেল আৰু আইডিয়াৰ গ্ৰাহকসকলৰ বাবে এটা ধুনীয়া অফাৰ আহিছে, এটা ডাঙৰ অফাৰ আহিছে। আৰু যিহেতু কৰোণা ভাইৰাছৰ কাৰণে সমগ্ৰ ভাৰতবৰ্ষতে লকডাউন ঘোষণা কৰা হৈছে ৩ মে' তাৰিখলৈকে। প্ৰথম পৰ্যায়ত লকডাউন আছিলে 14 এপ্ৰিললৈকে, তাৰপিছত পুনৰ লকডাউন বৃদ্ধি হ'ল। গতিকে এতিয়া লকডাউন বৃদ্ধিৰ পিছত জিঅ' ভোডাফোন এয়াৰটেল আইডিয়াৰ গ্ৰাহকসকলৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ। এই ভাল খবৰটো হৈছে যে যিসকলে জিঅ' ভোডাফোন এয়াৰটেল বা আইডিয়াৰ যিবিলাকৰ ভেলিডিটি ইতিমধ্যে শেষ হৈ গৈছে, প্ৰিপেইড গ্ৰাহকসকলৰ ক্ষেত্ৰত যদি তেওঁলোকৰ ভেলিডিটি শেষ হৈছে, তেনেহ'লে তেওঁলোকৰ এই ভেলিডিটিটো কোম্পানীসমূহে জিঅ' হওক বা এয়াৰটেল হওক বা ভোডাফোন হওক, তেওঁলোকে কি কৰিব, বা আইডিয়া হওক, তেওঁলোকে এই মে' ৩ তাৰিখলৈকে কি কৰিব, ভেলিডিটিসমূহ বৃদ্ধি কৰিব তেওঁলোকে, যাৰ ভেলিডিটি শেষ হৈছে। যিহেতু লকডাউনৰ কাৰণে বহুতেই ৰিচাৰ্জ কৰিব নোৱাৰিব পাৰে। গতিকে সেই অসুবিধাটোৰ কাৰণে যিসকল জিঅ' হওক বা এয়াৰটেল হওক, ভোডাফোন হওক বা আইডিয়া হওক, এইবিলাকৰ যিবিলাক প্ৰিপেইড গ্ৰাহক আছে, তেওঁলোকৰ এই যিটো ভেলিডিটি, সেই ভেলিডিটিটো মে'ৰ ৩ তাৰিখলৈকে বৃদ্ধি কৰি দিয়া হ'ব। গতিকে এইটোৱে আছিল ভাল খবৰ। আপোনালোকে যদি জানি ভাল পালে আৰু এনেধৰণৰ ভাল খবৰ আপোনালোকৰ আগলৈ আমি পৰৱৰ্তী পৰ্যায়ত লৈ আহিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো অকণমান হ'লেও ভাল পালে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।